ৰাতিপুৱা চাহ খালোঁ, খাই পেলাই এতিয়া বজাৰলৈ যাওঁ। বজাৰলৈ যোৱাৰ আগত চাওঁ এওঁ কি কৰি আছে, কিনো কাম কৰি আছে চাওঁ অকণমান। কি কাটিছে? লাও কাটি আছোঁ, কাৱৈ মাছ দি লাও তৰকাৰী বনাম। ঠিক আছে বনোৱা, মই টাউন যাওঁ, দোকানৰ বজাৰ কৰিবলৈ যাওঁ। হ'ব দিয়া, চাহ খাই ল'বা। বজাৰ কৰা হৈ গ'ল, এতিয়া দোকানত যাম। বাইপাছ হৈ পেলাই যাবলৈ ওলাইছোঁ। আপোনালোকক বাইপাছৰ ভিউটো অকণমান দেখাই দিছোঁ। এয়া ব্ৰিজ হৈ গ'ল নতুনকৈ, বেছি দিন হোৱা নাই, 3 মাহ হৈছে। দোকানত আহি পালোঁ, পাই পেলাই এয়া লাডু সজাই আছোঁ আৰু এয়া বৰফি সজাই আছোঁ। আৰু আছে গোলা লালমোহন, সেইখিনি সজাই লওঁ। সজাই লৈ পেলাই ফ্ৰিজত অলপ ক'ল্ড ড্ৰিংকছ লগাব আছে, যিহেতুকে এতিয়া ঠাণ্ডা দিন, কম পৰিমাণে লৈ থোৱা আছিলে, সেইখিনি ফ্ৰিজত লগাম। তাৰপিছত বাকী যি কাম কৰিব লগা আছে সেইখিনি কৰোঁ। মই দোকান অহাৰ পাছত চৰাই কেইটামান আছে, সিহঁত আহি সদায় ৰখি থাকে। কিবা এটা খাবলৈ দিওঁ যে, সেইকাৰণে আহি পেলাই ৰখি থাকে। আপোনালোকক দেখাই আছোঁ চৰাইকেইটা। এতিয়া দুপৰীয়া 1টা বাজিলে, ঘৰত যাম, ঘৰত গৈ ভাত খাম। তাৰপিছত আকৌ পাছবেলা দোকানত আহিম। মোৰ মানে দৈনন্দিন জীৱনৰ যিখিনি কাম, যেনেকৈ চলোঁ সেইখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। খালি আপোনালোকৰ অকণমান ছাপোৰ্ট লাগে মোক। কুটকুটাই দিছোঁ। দুষ্ট নকৰিবা, তুমি বহি থাকিব নাজানা নেকি? মই কামহে কৰি আছোঁ। মই আহিয়ে আছোঁ নহয়। তুমি তাত থাকি চিঞৰি কিয় থাকা? মই কাম কৰিব লাগে। তুমি কি কেঁচুৱা হৈছা? হা? তুমি এতিয়া তাত বহি থাকা, মই এতিয়াই। আজিৰ ভ্লগটো ইমানেই। ভ্লগটো চাই যদি ভাল পাইছে তেতিয়াহ'লে ভ্লগটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাম বেলেগ এটা ভ্লগত। তেতিয়ালৈকে বাই বাই। বাই বাই।